নমস্কাৰ বন্ধুসকল, চয়নিকা ফাৰ্মৰ পৰা মই দিগন্ত আপোনালোকৰ মাজত এটা নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত বিশেষ একো নাই। এজনী ছাগলী আছিলে, বিটেলৰ ক্ৰছ হয়, বহুত ডাঙৰ ছাগলী। আপুনি দেখি স্ক্ৰীমত যিজনী ছাগলী দেখিছে, এইজনী ছাগলী চেল কৰা হ'ব। কোনোবা বন্ধুক যদি লাগে মোক কণ্টেক্ট কৰিব, পাই যাব। কিন্তু ছাগলী গাভিনী নাই, মানে গাভিনী আছিলে আজিৰ পৰা আপোনালোকৰ 3 মাহমান আগত গাভিনী আছিলে। বতৰ বেয়া আছিলে যে এইখন ইয়াৰ পৰা মানে এটা পৰিলে এবাৰ। পৰাৰ কাৰণে ছাগলীজনীয়ে বিনষ্ট কৰিলে। সেইটো কাৰণে গাভিনী নাই। এতিয়া ঘৰত মানে ডাঙৰ ব্ৰিডাৰ নাই, সেইটো কাৰণে গাভিনী হোৱা নাই তাই। ব্ৰিডাৰ থাকিলে গাভিনী হৈ গ'লহেঁতেন। 3 মাহৰ পিছত গাভিনী হৈ যাব। আৰু আপোনাৰ খুব বেছি 1 মাহৰ ভিতৰত গাভিনী আগতে হ'বই, হিটত আহিবই। ছাগলীজনী চাই লওক, সেয়া কাণ চাওক, কাণো ডাঙৰ ডাঙৰ। সেয়া ছাগলীজনী বহুত ডাঙৰ ছাগলী। আপোনাৰ মোবাইলত দেখা নাপাব ইমান ডাঙৰ। চাই লৈ সেইটো ডাঙৰ দেখিব বহুত। ছাগলী চাই লওক, দাঁত হোৱা নাই, আপোনাৰ দাঁত 6 দাঁত হৈছে। 6 দাঁত সম্পূৰ্ণ কৰিছে বাৰু। আৰু কিছুদিন 1 মাহমান ভিতৰত হিটত আকৌ সম্পূৰ্ণ আহিব। ছাগলীজনী বহুত ডাঙৰ ছাগলী, 35 to 40 কেজি আৰামছে হৈ যাব। আপুনি চাব পাৰিব নিজে। চাই লওক ছাগলীজনী। কোনোবা বন্ধু যদি দৰকাৰ হয় বা ল'ম বুলি ভাবিছে, এইজন ছাগলী ল'ব পাৰিব। কালাৰো ধুনীয়া কালাৰ।